নিরাপত্তাহীনতাত রাজ্যৰ সংবাদকৰ্মী লামডিঙত একাংশ বন মাফিয়াৰ সন্তাপ দিন দুপৰতে বনদস্যুৱে চলালে সাংবাদিকৰ ওপৰত আক্ৰমণ কাৰ্বলত বলিয়ান হৈ একাংশ বনদস্যুৱে চলাইছে বন ধ্বংসযজ্ঞ কিয় আৰক্ষী প্ৰশাসনে বনদস্যুৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই 26 আগষ্টত লামডিং আৰক্ষীৰ গোপন সূত্ৰৰ পমকেদি নিশা অভিযান চলাই লামডিং চান্দুৰা বস্তি বাংলা বজাৰৰ পৰা এখন নম্বৰবিহীন ট্ৰাকসহ ফান্টাকাত জব্দ কৰে পিছে লামডিং আৰক্ষীৰ এক নিজাববীয়া গোচৰ ৰুজু কৰি লামডিং বন বিভাগত চমজাই দিয়ে জব্দ কৰা কাঠখিনিৰ মূল্য আনুমানিক 2 লাখ টকাৰ আছিল বুলি জানিব পৰা গৈছে উল্লেখ্য যে জব্দ কৰা কাঠৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰিবলৈ একাংশ বন মাফিয়া চক্ৰ হেঁচা প্ৰয়োগ কৰিছিল আৰু যেতিয়া সাংবাদিক দুগৰাকী অমান্তি হৈছিল তেতিয়াই পিছদিনা দিনৰ ভাগত বৌদ্ধ মন্দিৰ ৰোডৰ মানসবাৰীত এজন যুৱকক ফোন যোগে মাতি লৈ সাংবাদিক দুগৰাকীৰ ওপৰত একাংশ যুৱকে লাঠি চৰ ঘুষা মাৰি শাৰীৰিক নিৰ্যাতন চলাইছিল আৰু কেতিয়াও বন্ধংকৰ বাতৰি নকৰিবলৈ কাণত ধৰি আঁঠু কঢ়াইছিল আৰু তাৰ পিছত এই সমগ্ৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল বৰ্তমান সাংবাদিক দুজনে ন্যায় বিচাৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হুজাই জিলাৰ আৰক্ষী অধীক্ষক আৰু অসমৰ ডিজিপি ভাস্কৰ জ্যোতি মহন্তলৈ অনলাইন যোগে এজাহাৰ দাখিল কৰিছে একাংশ গুণ্ডাৰূপী বন মাফিয়াৰ বিৰুদ্ধে হুজাই জিলাৰ প্ৰশাসনে এই গুণ্ডাৰূপী বন মাফিয়া চক্ৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে হ'ব লক্ষণীয় এইটো ইনফৰমেশ্যন পাওঁ 10 বজাত ইনফৰমেশ্যন পাই আমাৰ এইটো নাইট পেট্ৰলিং ডিউটি আছিলে ইনচাৰ্জ হেম বৰা লগত আমি একেলগে যাওঁ গৈ পেলাই চান্দুৰা বস্তি বাংলা বজাৰ PWD ৰোডত এখন নাম্বাৰবিহীন 4 হুইলাৰ ট্ৰাক পাওঁ তাত এবাউট 5 cm ছাছপেক্টেড চালান পোৱা যায় আৰু এইখন আমি বৰ্তমান তেওঁলোকক এইটো চালান বনাই হেণ্ড অভাৰ কৰি দিছোঁ লিগেল একশ্যন লোৱাৰ কাৰণে স্যাৰ কাঠখিনিৰ মূল্য কিমান হ'ব মূল্য এবাউট মোটামুটি এইটো মই ঠিক নাজানিম তথাপি 2 লাখ মান টকা হ'ব নিউজ ডেস্ক ৰিপৰ্ট আই নিউজ